गसाइगाव महकुमा सिंनि भावरागुरियाव माहारियारि हिन्जावसा सान फालिनाय जालाङो। 24 जानुवारि अदेबानि बुधबारखालि जिल्ला आइजो जौगाखां मिरु आरो जिल्ला आइजो आरो गथ'सा जौगाखां बिफाननि बानजायनायाव जानाय बे हाबाफारियाव गाहाय आलासि महरै गसाइगावनि महकुमा बेंगिरि अरण्यक सैकियाया बाहागो लानानै हिन्जावसाफोरखौबो हौवासाफोरजों समानै जौगाहोनाय मोनफ्रोमबो बिथिङाव समान नोजोर होनांगौ होनना बेसेन गोसा बिबुंथि लाखियो। बिथांजों लोगोसे बिटिसिनि सोलोंथाइ बिफाननि जिल्लानि मावख'गिरि जाहांगीर हुसैन आरो गुबुन गुबुन मावख'गिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारिनि गेजेरजों बेसेन नाङै हाथाइनि बेराम, थैनि आनजाद आरो गुबुन गुबुन बेरामनि आनजाद नायनाय जालाङो। আজি আমি যিটো প্ৰগ্ৰেম ইয়াতে লৈছোঁ সেইটো হৈছে আপোনাৰ ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস 24 জানুৱাৰী। ইয়াতে আমি ভাওৰাগুৰি মাণ্ডাৰপাৰা এম ই স্কুলত আমি WCD ডিপাৰ্টমেণ্ট ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা ইয়াতে আয়োজন কৰিছোঁ। ইয়াতে আমাৰ ডিফাৰেণ্ট কাইণ্ড অফ এক্টিভিটিজ কিছুমান লোৱা হৈছে, যেনেদৰে আপোনালোকে কিছুমান ষ্টল হয়তো দেখিছে। ইয়াত আমাৰ 5টা ষ্টল দিয়া হৈছে। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ওমেনৰ এখন ষ্টল আছে, সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ কাৰণে এখন ইণ্ডিয়ান পোষ্টৰ পৰা এটা ষ্টল দিয়া হৈছে, মেণ্টেল হেল্থ কাউন্সিলিঙৰ এটা ষ্টল দিয়া হৈছে, ডেণ্টেল চেকআপ লগতে এনেমিয়া টেষ্টিঙৰ এটা ষ্টল ইয়াতে বহোৱা হৈছে, যাতে আমি আমাৰ যিখিনি প্ৰগ্ৰেমৰ উদ্দেশ্য ছোৱালীসকলক যাতে আমি সা সুবিধাৰ বাবে এৱাৰনেছ দিব পাৰোঁ, সেইকাৰণে ইয়াতে আমি এই ষ্টলকেইখন লৈছোঁ আৰু এই প্ৰগ্ৰামটো হাতত লৈ আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। নেশ্যনেল গাৰ্ল চাইল্ড ডেৰ উপলক্ষে আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ল'লে আৰু মাণ্ডাপাৰা এম ই স্কুলৰ এই প্ৰাংগণত এটা বৰ ধুনীয়া কাৰ্যসূচী তেওঁলোকে লোৱাৰ উপৰিও ইয়াতে ভাল আমি পাৰ্টিচিপেশ্যন মানুহৰ অংশগ্ৰহণ দেখিছোঁ। আমি আশা কৰিছোঁ যে পৰৱৰ্তী দিনত তেওঁলোকৰ আজি যিখিনি আমাৰ এৱেৰনেছ বা সজাগতামূলক কথা কোৱা হৈছে সেইখিনি তেওঁলোকে মনত ল'ব আৰু লৈ পেলাই পিছত পৰৱৰ্তী দিনত সেইখিনি ইমপ্লিমেণ্টো কৰিব। ছোৱালীজনীৰ ওপৰত ফ'কাছ কৰিব, ছোৱালীজনীয়ে বহুত ভাল কৰিব আৰু মই ভাবোঁ যে ইয়াতে এটা যিটো গাৰ্ল চাইল্ড বা কন্যা শিশুৰ প্ৰতি যিটো এটা মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণা আছে সেইটো দূৰ হৈ যাব। আজি যি ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস কোকৰাঝাৰ জিলাৰ লগতে গোটেই ভাৰতবৰ্ষতে এইটো অবজাৰ্ভ হৈ আছে। তো এই দিৱসৰ জৰিয়তে মই গোটেই ভাৰতবাসী, কোকৰাঝাৰ ডিষ্ট্ৰিক্টবাসীক এটা মেছেজ দিব খুজিছোঁ যে আমাৰ এই শিশুসকল, কন্যা শিশুসকল বা মহিলাসকল বা ছোৱালী যিয়ে ভাবক, কোনো গুণে পুৰুষতকৈ কম নহয়। ইহঁতক যদি সঠিক দিশটো দেখুৱাই দিয়া যায় আৰু ইহঁতক যদি ছাপৰ্ট তেনেকৈ দিয়া যায়, নিশ্চয় মহিলা আজিৰ পৃথিৱীত পুৰুষতকৈ বেছি আগুৱাই যাব পাৰিব। এই চেগতে মই আজিৰ এই দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত কথাটো হৈছে আপোনালোকে এটা বস্তু চাই আছে, লাষ্ট আগৰ পৰাই বিভিন্ন অৰ্গেনাইজেশ্যন বা ডিপাৰ্টমেণ্টবিলাকো আমি মানে নেৰানেপেৰাকৈ চেষ্টা কৰি আছোঁ, কিন্তু লাষ্ট গভৰ্ণমেণ্ট অফ অসমে যিটো ইনিচিয়েটিভ ল'লে যে চাইল্ড মেৰিজ দিয়া মানুহবিলাকৰ যিটো ধৰপাকড় আৰম্ভ হ'ল, ইয়াত মই শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে মই গভৰ্ণমেণ্টক চৰকাৰক ধন্যবাদ দিছোঁ। কাৰণ মানে চিধা লাঠি সে আগাৰ কাম না হয় তো লাঠি তেৰা কৰনা পৰতা হয়। তো এতিয়া সমাজত বহুতখিনি কমিছে, আপোনালোকে নিশ্চয় পৰিলক্ষিত হৈছে। যিটো চাইল্ড মেৰিজ এইটো কিন্তু আজিৰ তাৰিখত ক'ব গ'লে অসমত একেবাৰতে 75% কমি গৈছে। বাকী যিখিনি আছে আমি সদায় সেইবিলাক অবজাৰ্ভ কৰি আছোঁ, ক'তবা এনেকুৱা মেৰিজ হয় নেকি, যদি হয় এইটোৰ কাৰণে আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণে গোটেইখিনি প্ৰক্ৰিয়া চলাই ৰাখিছোঁ। প্ৰথম কথাটো, এখন সুস্থ সমাজ গঢ়াৰ কাৰণে অভিভাৱকসকলক মোৰ এতিয়াই আহ্বান, প্ৰথম কথা যে শিশুসকল, যিমান শিশুসকল আছে ইহঁতৰ অভিভাৱক হ'ব নিবিচাৰি ভাল বন্ধু হওক। নম্বৰ 1, ভাল বন্ধু হওক। 2 নম্বৰ, এজন ভাল পথ প্ৰদৰ্শক হওক। আৰু 3 নম্বৰ কথাটো হৈছে সকলোৱে যাতে বিদ্যালয়ত যায়, টাইমলি বিদ্যালয়ত যায় আৰু বিদ্যালয়ত কি হৈ আছে এইখিনিও যাতে খা খবৰ লয়। সেইখিনি যদি খালি কৰে আমাৰ সমাজখনো সুস্থ হ'ব।